তো বলক আমি ভিডিওটো আৰম্ভ কৰো। এটা কোৱেশ্চন হে দোস্ত, এটা কোৱেশ্চন, অদ্ভুত কোৱেশ্চন। এই দুনিয়াখনলৈ মুৰ্গী আগত আহিছিল নে মুৰ্গীৰ কণী আগত আহিছিল? পোন প্ৰথমতে চৰাই আহিছিল, তাৰ পিছতহে কণী। যে এই পৃথিৱীত পোন প্ৰথমতে চৰাইও অহা নাছিল, যে এই পৃথিৱীত পোন প্ৰথমতে চৰাইও অহা নাছিল। কোৱেশ্চনটোৰ আজি ৰিজাল্ট পালে যে মুৰ্গী আগত আহিছিল নে কণী আগত আহিছিল। সঠিক এনসাৰ সায়েন্সে প্ৰুফ কৰি দিলে। আপুনি যদি পাগল নহয় আজিৰ পৰা পাগল, আপুনি যদি পাগল নহয় আজিৰ পৰা পাগল। ये बहन जो सारे मिलके हमको पागल बना रहे मादर चोद के बच्चे। মান গু গু কিবা কিবি হাগা সাগা কলো, বেয়া নাপাব, আপুনিও হাগে ময়ো হাগে। অসমত এটা শ্ৰেণীৰ মানুহ এনেকুৱা আছে যিটো শ্ৰেণীয়ে নিজকে মহাপণ্ডিত বুলি ভাবে। খুবেই আনন্দিত হৈ আছো, কাৰণ জীৱনত এটা মোৰ সপোনে আছিল যে বেলেগ কিবা কৰিব পাৰো বা নোৱাৰো সেইটো ডাঙৰ কথা নহয়, কিন্তু থিয়েটাৰ চাই কিনে জীৱনটো অতিবাহিত কৰিম বুলি মোৰ এটা সপোনে আছিল। আৰু সপোনটো মোৰ মানে বাস্তৱত মানে সেই ইউটিউবতো শিক্ষকতাই কৰি আছো, কিবা কিবি শিকাবলৈ চেষ্টা কৰোঁ। শিক্ষক নহয়, একচুৱেলি শিক্ষকৰ গুণ মোৰ দেহত, মোৰ মগজুত, মোৰ হাড়ত এতিয়ালৈকে সোমোৱা নাই। এজন ৰিয়েল শিক্ষকৰ মই নিজকো এজন শিক্ষক বুলিয়ে ভাবো। আজি মোৰ কোনো নলেজ নাই টেকনিকেলৰ ওপৰত, মই কি জানো, কোনো ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ নহয়, কোনো সিহঁৰ ছাত্ৰ নহয়, ছায়েন্সৰ মই মানে টেকনিকেলৰে মানুহ। চ' এইবিলাক বস্তু চাওঁ, এই মানুহটো চাওক পুৰা লাইট মাৰি আছে, সেইটো ছাত্ৰৰ কাৰণ তই পাম মাৰিব লাগে লাইট বাল্ব জ্বলি। মই যদি আজি কওঁ চিপছৰ ভিতৰত কিবা বেলেগ থকা বুলি, কিবা বেলেগ গহৰ কাৰণ তই পাম মাৰিব লাগে লাইট বাল্ব। মই যদি আজি কওঁ চিপছৰ ভিতৰত কিবা বেলেগ থকা বুলি, কিবা বেলেগ গবত থকা। बहुत हो गया यार, मेरी बात सुनो। इस दुनिया में चाहे खाने की कमी हो जाए, पीने की कमी हो जाए या बिजली की कमी हो जाए, चूतियों की कमी कभी नहीं। কপি কৰিলো দিয়কচোন। প্ৰতিটো আৰ্টে বোলে কপি, প্ৰতিটো আৰ্টে বোলে কপি। পুলিচ কমপ্লেইন নিদিলে হয়, পুলিচ কমপ্লেইন নিদিলে হয়। अरे मुझे चक्कर आने लग गया। পুলিচ কেছ মই দিম যদি মোৰ ওপৰত কিবা বদনাম কৰিবলৈ চেষ্টা কৰে। मैं काको खाती न करूं। दम फिर भूल जाएगा तू सारे जिंदगी के गम, तुझे देंगे दर्शन साक्षात सामने, जैसे हनुमान जी को दिए श्री राम ने। बोले की भक्ति में मिलके सारे आज बोले हर हर महादेव महाकाल बम बोले।